22 জানুৱাৰী আজিৰ এই দিনটো আমাৰ কাৰণে বহু মূল্যৱান। সঁচাকৈ এক বছৰ কেনেদৰে পাৰ হৈ গ'ল ধৰিবকৈ নোৱাৰিলোঁ। সময়বোৰ যে ইমান জটিল। যিয়ে নহওক, তোমাৰ প্ৰতি মোৰ মৰম সদায় একে থাকিব আৰু আশা কৰিছোঁ তুমি এতিয়া যেনেদৰে আছা আগলৈও যাতে তুমি তেনেদৰে থাকা, কোনো ধৰণৰ সলনি নোহোৱা। বহুত মনটো ভাল আজি মোৰ আৰু বাবাৰ সেইকাৰণে আশীৰ্বাদ লৈছোঁ। অনাগত দিনবোৰত আমি দুয়ো একলগ হৈ থাকোঁ যাতে এনেদৰেই। আমাৰ আজি প্ৰথম বিবাহ বাৰ্ষিকী, সকলোৱে আশীৰ্বাদ কৰিব। মই বান্ধি দিম, থৈ দিয়া। নকৰিবি তেনেকুৱা, ভালকে ধৰ।